প্ৰতিজন জাতীয়তাবাদীলৈ শ্ৰদ্ধা সন্মান তথা আন্তৰিকতা জ্ঞাপন কৰি মই মোৰ সংগ্ৰামী সতীৰ্থসকলক আহ্বান জনাইছোঁ যে আজি ওলাই এখন নিৰ্মল অসম গঢ়ো। ওলাই জনগণ জনগণ ওলাই জনগণ জনগণ ওলাই জনগণ জনগণ ওলাই জনগণ জনগণ ওলাই অংগাৰ কুলাত আমি একোজন সংগ্ৰামী মাতৃভূমিৰ সুৰক্ষাই আমাৰ নীতি ন্যায়িক তদন্ত হ'ব লাগে ন্যায্য বিচাৰ আমাক লাগে বুলি কৰোঁ মিনতি আজি আমি মিলনভূমি কৰি তুলিম আমাৰ অসম ভূমি এয়াই আমাৰ প্ৰতিশ্ৰুতি মাতৃ দিলো আজি গংগাৰ মাথো ধূলি ৰেকৰ্ড গছকি পেলাবৰ সময় আহুলাই সবলিনি কৰুয়াৰ প্ৰলয় ঋদ্ধি আজি কৰিম সৃষ্টি আমাৰ দেশত আমি বিকাশমুখী ধৰাৰ বাবে লাগে অনুবৃষ্টি সাহস আছে জাতীয়তাবাদৰ মৌৰণ
ছবিৰাজিত আমাৰ একতাৰ দল শান্তি আৰু প্ৰগতিৰ দিশ কৰি